হেল্ল' এভৰিৱান, মই এতিয়া ওলাই আহিছোঁ তিনিচুকীয়ালৈ। আজি মই চুলিখিনি স্পা কৰিবলৈ আহিছোঁ, এয়া কৰি আছোঁ। ভাইটি ল'ৰাটো কাইলৈ বাৰ্থডে আছে, সেইটো কাৰণে আজি অকণমান ঠিক ঠাক হৈ লৈছোঁ পাৰ্লাৰলৈ আহি। কাৰণ আজিকালি পাৰ্লাৰলৈ অহাটো এটা মানুহৰ ষ্টাইলেই হৈ পৰিছে। অলপ নিজকে ধুনীয়াকৈ সজাবৰ কাৰণে সকলোৱে চেষ্টা কৰে, সেইটো কাৰণে ময়ো আজি ওলাই আহিছোঁ আৰু। এয়া মই য'ত আছোঁহি, এয়া হৈছে তিনিচুকীয়া ATC মলৰ ওপৰতে আছে। আপোনালোকো আহিব পাৰিব, বহুত ধুনীয়া ছাৰ্ভিচ দিয়ে। আৰু এয়া মুগী ৰাম ভাইয়া এতিয়া চুলিখিনি ঠিক কৰি আছে আৰু বহুত ধুনীয়া স্পা কৰি দিছে আজি। এয়া মই আহি এতিয়া এটা ৰিং চাইছোঁহি হলমাৰ্কৰ। ইয়াতে তিনিচুকীয়াতে হয় এইখন জুৱেলাৰী, বহুত ডাঙৰ জুৱেলাৰী হয়। আমি প্ৰায় ইয়াৰ পৰাই গ'ল্ডৰ বস্তুবিলাক কিনোঁ। আৰু এই ৰিংটো 27,000 লৈছে, বহুত ধুনীয়া হয়। এতিয়া মই লৈছোঁ। এতিয়া মই আহিছোঁ অলপ বজাৰ কৰিবৰ কাৰণে, কাপোৰৰ বজাৰ। কাইলৈ ভাইটি ল'ৰাৰ বাৰ্থডে আছে, সেইটো কাৰণে অলপমান বজাৰ কৰি লওঁ। ৰংগ, আমি ক'লৈ গৈছোঁ? পৃথিৱীলৈ গৈছোঁ। এয়া চোৱাচোন, আমি আজি বাৰ্থডে পাৰ্টি খাবলৈ গৈ আছোঁ, হয় নাই তৰংগ? আজি গৈ আছোঁ, কাইলৈ নহয়, আমাৰ ছানডে হ'ব। আমি 3 দিন দুৰাতি থাকিমগৈ। গৈ আছোঁ, গোটেই বস্তুবিলাক আছে, এইবিলাক নতুন নতুন বস্তু বজাৰ কৰি লৈ গৈ আছোঁ। আজি ছেকেণ্ড দিনত আকৌ আমি ওলাই আহিছোঁ সাপেখাতিলৈ। সাপেখাতি এইখন হৈছে অভাৰ ব্ৰিজ হয়, মই আপোনালোকক দেখাম। বহুত ধুনীয়া কৰিলে ৰাস্তাবিলাক। আৰু এতিয়া গৈ আছোঁ এখন মললৈ গৈছোঁ, তাতে মই অলপ বজাৰ কৰিম বাৰ্থডেৰ কাৰণে। মানে বজাৰ বহুতেই কৰা হৈছে। আচলতে বাৰ্থডে বুলি ক'লে সকলোৰে বস্তু লোৱা হয় আৰু সেইটো কাৰণে আকৌ আৰু অলপমান বস্তু থাকি গৈছে। মানে অলপ এইবাৰ ভাইটি ল'ৰা অৰ্ণৱৰ মানে 12 years কমপ্লিট হৈছে। এতিয়া আমাৰ বজাৰ কৰা হৈ গ'ল। এয়া মই এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। বেটা আৰু মামা আৰু গাৰ্গী সকলোবিলাক আমি এতিয়া ঘৰলৈ যাওঁগৈ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।